Hello friend, আজি আমি অসম টেট 2019ত আহিবলগীয়া সিলেবাসৰ বিষয়ে কিছুমান কথা আলোচনা কৰিব লৈছো। ইয়াৰ প্ৰথমতে ইয়াত আপোনালোকে 5টা বিষয়ৰ প্ৰশ্নকাকত পাব। ইয়াৰ প্ৰথমটো আছে শিশু বিকাশ আৰু শিক্ষণ বিজ্ঞান। দ্বিতীয়টো সাবজেক্ট হ'ব ভাষা, দুটা ভাষা সিলেক্ট কৰিব লাগিব। ইয়াৰ ভিতৰত প্ৰথম ভাষাৰ ভিতৰত আছে অসমীয়া, বাংলা, বড়ো, হিন্দী, নেপালী, গাৰো, মণিপুৰী আৰু ইয়াৰ যিকোনো এটা বাধ্যতামূলক হ'ব। দ্বিতীয় ভাষাটো হ'ব ইংৰাজী আৰু সাবজেক্ট চতুৰ্থ নম্বৰটো হ'ব গণিত আৰু পঞ্চম নম্বৰটো হ'ব পৰিৱেশ। শিশুৰ বিকাশ আৰু শিক্ষণ বিজ্ঞান এই বিষয়ৰ প্ৰশ্নকাকতৰ কিছুমান ইউনিটসমূহ হ'ল 1 নম্বৰত আছে শিশু বিকাশ আৰু শিক্ষণ বিজ্ঞান আৰু দ্বিতীয়ত আছে শিক্ষণ প্ৰক্ৰিয়া, তৃতীয়টো আছে শিক্ষণ বিজ্ঞান আৰু ভাষা প্ৰথম ভাষাটো হ'ব অসমীয়া। ইয়াৰ বিষয়সমূহ কি আছে চাই লওক। প্ৰথমতে ইয়াত আছে অসমীয়া ভাষাৰ জন্ম, ক্ৰমবিকাশ আৰু উপভাষাৰ সম্পৰ্কে সাধাৰণ ধাৰণা। 2 নম্বৰ পইণ্টটো আছে অসমীয়া সাহিত্যৰ প্ৰতিজহা সাহিত্যিক যেনে শ্ৰীমন্ত শংকৰদেৱ, মাধৱদেৱ, লক্ষ্মীনাথ বেজবৰুৱা, পদ্মনাথ গোহাঞি বৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা, হেম বৰুৱা, ভৱেন্দ্ৰনাথ শইকীয়া, নিৰ্মল প্ৰভা বৰদলৈৰ বিষয়ে সাধাৰণ ধাৰণা। তৃতীয় পইণ্টটো আছে অসমীয়া ভাষাৰ স্বৰ বৰ্ণমালা আৰু ব্যঞ্জন বৰ্ণমালাৰ সম্পৰ্কে ধাৰণা। তৃতীয় পইণ্টৰ ভিতৰত কিছুমান ইউনিট পইণ্টসমূহ হৈছে 2 নম্বৰ ইউনিট পইণ্টটো হৈছে নত্যবিধি আৰু সত্যবিধিৰ সম্পৰ্কে সাধাৰণ ধাৰণা, অসমীয়া সন্ধি সম্পৰ্কে প্ৰাথমিক ধাৰণা। ঘ নম্বৰ ইউনিটটো হ'ল জতুৱা ঠাঁচ আৰু খণ্ডবাক্যৰ সম্পৰ্কে ধাৰণা। ঙ নম্বৰটো আছে সম্বন্ধবাচক পুৰুষ বিভক্তি। ছ নম্বৰটো আছে বিভক্তি, লিংগ, বচন, নিৰ্দিষ্টতাবাচক প্ৰত্যয় আদি সম্পৰ্কে স্পষ্ট ধাৰণা। 4 নম্বৰ ইউনিটটো আছে মাতৃভাষা শিক্ষণৰ উদ্দেশ্য আৰু লক্ষ্য সম্পৰ্কে ধাৰণা। আৰু 4 নম্বৰৰ ইউনিট পইণ্ট আছে খ ভাষা শিক্ষণৰ মূল 4টা কৌশল যেনে শ্ৰৱণ, কথন, পঠন, লিখন সম্পৰ্কে বিতংকৈ জনা। দ্বিতীয় ভাষাটো ইংলিছ আৰু ইংলিছৰ ভিতৰত কিছুমান গ্ৰামাৰসমূহ আছে টেন্স, ভইচ, ভাৰ্বছ, এডভাৰ্বছ, প্ৰিপজিশ্যন, নেৰেশ্যন, ক্লজেছ, সেন্টেন্স যেনে চিম্পল, কমপ্লেক্স এণ্ড কম্পাউণ্ড, ফ্ৰেজেছ এণ্ড আইডিয়াছ, transformation of the sentence, words, question tag, punctuation, comparatives, contracted forms, numbers. ৰচনা খণ্ডৰ ভিতৰত আছে letter writing, prose writing, paragraph writing, report writing, poster writing, vocabulary, পেডাগজি। শিক্ষণ বিজ্ঞান ইয়াৰ ভিতৰত আছে লিষ্টেনিং, স্পকিং, ৰিডিং, ৰাইটিং, এপ্ৰ'চেছ, মেথডছ এণ্ড টেকনিক অফ টিচিং ইংলিছ, টিচিং অফ ষ্ট্ৰাকচাৰ এণ্ড ভোকাবুলাৰী। 4 নম্বৰ পইণ্ট আছে টিচিং লাৰ্ণিং মেটেৰিয়েলছ ইন ইংলিছ। 5 নম্বৰটো আছে লেচন প্লেন। 6 নম্বৰ আছে কাৰিকুলামছ এণ্ড টেক্সট বুকছ। গণিত বিষয়ৰ চিলেবাছসমূহ হৈছে যেনে সংখ্যাৰ ভিতৰত আছে স্বাভাৱিক সংখ্যা, পূৰ্ণ সংখ্যা, যুগ্ম অযুগ্ম সংখ্যা, মৌলিক যৌগিক সংখ্যা, স্থানিক মান। সংখ্যাবোৰৰ 4টা মৌলিক প্ৰক্ৰিয়া উৎপাদক, গণিতক, মৌলিক উৎপাদক,
লঘিষ্ঠ সাধাৰণ গণিতক, গৰিষ্ঠ সাধাৰণ উৎপাদক, জাপ গণনা, গোট গণনা, তুলনা, ঊৰ্ধ্বক্ৰম আৰু অধক্ৰম, দৈনন্দিন জীৱনৰ সংখ্যাৰ প্ৰয়োগ, ঐচ্ছিক প্ৰণালীৰ গড়। পিছত আছে ভগ্নাংশ। পিছত আছে মুদ্ৰা। মুদ্ৰাৰ ধাৰণা, টকাত পইচালৈ ৰূপান্তৰ, পইচাক টকালৈ ৰূপান্তৰ, মুদ্ৰাৰ লগত জড়িত সমস্যা সমাধানৰ 4টা প্ৰক্ৰিয়া, লাভ আৰু লোকচান সম্পৰ্কীয় ধাৰণাৰ সমস্যাৱলী। জ্যামিতিক বিষয়ত আছে আকৃতি আৰু স্থান সম্বন্ধীয় ধাৰণা, ৰেখা, ৰেখাখণ্ড, ৰশ্মি, কোণ, কোণৰ প্ৰকাৰ, ত্ৰিভুজৰ প্ৰকাৰ, চতুৰ্ভুজৰ প্ৰকাৰ, বৃত্ত। আৰু পৰিমিতিৰ ভিতৰত আছে বিভিন্ন জ্যামিতিক চিত্ৰৰ দৈৰ্ঘ্য, পৰিসীমা আৰু কালি, ওজন, সময়, ধাৰণ ক্ষমতাৰ আয়তন, তথ্য বিন্যাসকৰণত আছে তথ্যৰ পৰিচয়, তথ্যৰ উপস্থাপন, সচিত্ৰ লেখ, দ্বন্দ্বচিত্ৰ আৰু সিদ্ধান্ত নিৰ্গম। চানিকি আছে আকৃতিৰ সৰল চানিকি, সংখ্যা, বৰ্গ, সংখ্যাৰ চানিকিৰ চিনাক্তকৰণ, ত্ৰিভুজাকৃতিৰ সংখ্যা, ভিন ভিন সংখ্যাৰ অনুক্ৰমৰ সম্বন্ধ। পৰিৱেশ অধ্যয়নৰ বিষয়সমূহ আছে আমাৰ পৰিৱেশ। দ্বিতীয়টো আছে পৰিৱেশিক কাৰক যেনে জলবায়ু, ভূ-প্ৰকৃতি আৰু জলবায়ু। তৃতীয়টো আছে আমাৰ প্ৰয়োজন যেনে বায়ু, পানী, মাটি, খাদ্য, বস্ত্ৰ, আশ্ৰয়স্থল। চতুৰ্থটো আছে বায়ু। ইয়াৰ বায়ুৰ উপাদান, বায়ুৰ প্ৰদূষণ, বায়ু প্ৰদূষণৰ কাৰণ, বায়ু প্ৰদূষণৰ প্ৰভাৱ, বায়ু প্ৰদূষণৰ ৰোধৰ উপায়, সেউজগৃহৰ প্ৰভাৱ আদি। 5 নম্বৰটো আছে পানী। পানীৰ প্ৰয়োজনীয়তা, পানীৰ উৎস, জলচক্ৰৰ পানীৰ প্ৰদূষণ, পানীৰ প্ৰদূষণৰ প্ৰভাৱ, পানীৰ প্ৰদূষণৰ নিয়ন্ত্ৰণ। 6 নম্বৰটো আছে মাটি। মাটিৰ গুৰুত্ব, মাটিৰ প্ৰকাৰ, মাটিৰ গঠন, ভূমিক্ষয়, মাটিৰ প্ৰদূষণ আৰু প্ৰতিৰোধৰ ব্যৱস্থা। 7 নম্বৰটো আছে খাদ্য। খাদ্যৰ প্ৰকাৰ, সমতুল আহাৰ, খাদ্যৰ সংৰক্ষণ, পুষ্টিহীনতা, বহুখাদ্য। 8 নম্বৰটো আছে জৈৱ বৈচিত্ৰতা আৰু ইয়াৰ সংৰক্ষণ। জৈৱ বৈচিত্ৰতাৰ গুৰুত্ব, গোলকীয় জৈৱ বৈচিত্ৰতা, জলজ জৈৱ বৈচিত্ৰতা, জৈৱ বৈচিত্ৰতাৰ সংৰক্ষণ। 9 নম্বৰটো আছে অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ পাৰিৱেশিক বৈশিষ্ট্যসমূহ। ৱাৰ্ড, গাঁও, জিলা, স্বায়ত্তশাসিত পৰিষদ, দেশ আৰু ৰাজ্য, পাহাৰ আৰু সমতল, নদী আৰু জলবায়ু, উদ্ভিদকুল, প্ৰাণীকুল, বিভিন্ন আৰু বিৰল প্ৰজাতি, ৰাষ্ট্ৰীয় উদ্যান, বন্যপ্ৰাণী অভয়াৰণ্য, ব্যাঘ্ৰ প্ৰকল্প। 10 নম্বৰটো আছে অসমৰ পাৰিবাহিক সমস্যা। অসমৰ পাৰিবাহিক সমস্যাসমূহ বানপানী, ভূমিক্ষয়, ভূমিকম্প, নিৰ্বাণীকৰণ, জনসংখ্যা বিস্ফোৰণ। 11 নম্বৰটো আছে ঘৰুৱা আৱৰ্জনাৰ অপসাৰণ, পুনৰাৱৰ্তন আৰু পুনৰ্ব্যৱহাৰ। পৰিৱেশ সংৰক্ষণ। 12 নম্বৰটো আছে পৰিৱেশ সংৰক্ষণৰ আইন আৰু নিয়মাৱলী, নাগৰিকৰ ভূমিকা, স্থানীয় নিকায়সমূহৰ ভূমিকা, বেচৰকাৰী সংস্থা আৰু চৰকাৰৰ ভূমিকা। এই 5টা বিষয়ৰ স্থূলমূল